নমস্কাৰ অসম তথা যোৰহাটৰ এগৰাকী বিশিষ্ট কবি অজন্ত কুমাৰ বৰাৰ এটি স্বৰচিত কবিতা এই মুহূৰ্তত পাঠ কৰিবলৈ আগবাঢ়িছোঁ। আচলতে এনেদৰে কবিতা পাঠ কৰাৰ অভিজ্ঞতা মোৰ খুবেই কম, তথাপিও শ্ৰদ্ধাৰ কবিজনৰ অনুৰোধ ৰক্ষা কৰি এই মুহূৰ্তত আগবাঢ়িছোঁ পাঠ কৰিবলৈ। ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক, আশা কৰিছোঁ আপোনালোকে শুধৰাই ল'ব। কবিতাৰ শিৰোনাম পিতাই। হঠাৎ এখন আকাশ হৈ পৰিল, হঠাৎ গছ এজোপা ভাগি পৰিল, হঠাৎ হাঁহি এটা নোহোৱা হ'ল, হঠাৎ সুৰ এটা হেৰাই গ'ল, সুখ এটাই হেঁচা মাৰি ধৰিছে, কান্দিব পৰা নাই, উজাগৰে পাৰ কৰিছো ৰাতি, শুব পৰা নাই, চাৰিওফালে কেৱল সীমাহীন শূন্যতা, হীৰাই হীৰাই শোকৰ ধুমুহা, যাওঁ বুলি কৈ পিতাই গুচি গ'ল, ষ্টেচন এৰা ৰেল এখনৰ দৰে। আয়ে কৈছিল আমাৰ পিতাই বৰ সুখী মানুহ আছিল, তেওঁ সুখী হৈ থাকিব জানিছিল, শত্ৰু মিত্ৰ সকলোৰে প্ৰতি তেওঁ সদয় আছিল, জীৱন যুঁজত হাৰ নমনা পিতাই আছিল সফল যোদ্ধা, পিতাইৰ দৰে মানুহ আঙুলিৰ মূৰত লিখিব পৰা। আই আৰু কৈছিল পিতাই ভাল পাইছিল বোকা আৰু শিপা, ভাল পাইছিল মানুহ আৰু মানৱতা, পিতাই আছিল আমাৰ গাঁৱৰ বৰ ভাৱৰীয়া, দুৰ্যোধনৰ ভাও দি নামঘৰ কপাইছিল, পিতাই আছিল গাঁৱৰ বৰ বিহুৱা, ঢোলৰ চাপৰত আকাশ কপাইছিল, পুৱতি নিশা হঠাৎ সাৰ পাই বিচনাত খেপিয়াই ফুৰো, মোৰ পিতাই কাকো ঠগা নাছিল, নিয়তিয়েহে পিতাইক ঠগিলে, সময়ৰ বহু আগতেই পিতাই মায়া মোহ এৰিলে, আকাশৰ তৰা এটা হৈ মিচিকিয়াই পিতাই মোকে আছে চাই, গছ এজোপা হৈ পিতাই মোকে দি আছে ছাঁ, চুব খুজিও চুব পৰা নাই, পিতাই গছতকৈ ওখ আছিল, আকাশতকৈও বহল আছিল, পৃথিৱীতকৈও উদাৰ আছিল, মই পিতাইৰ দৰে নহ'লো, হ'ব নোৱাৰিলো। নমস্কাৰ।